হেল্ল' গাইজ, মই ৰাজ ব্লগৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ফুৰিবলৈ যাব ওলাইছোঁ মঙলদৈ। এয়া প্ৰাঞ্জলে বাইক চলাব, ময়ো যাম। এজন বন্ধুৰ ঘৰত যাম। বন্ধুজনে বহুত দিনৰ পৰা আমাক মাতি আছে তাৰমানে। এতিয়া বিহু বুলি যাওঁ। সি কালি ৰাতি ফোন কৰিলে, আহক যাব মঙলদৈ। বলক আমি মঙলদৈ যাওঁ। কৈছে নেকি কিয় লগ নধৰিলা? জ্যোতি ৰতি ৩-৪জন যাব নোৱাৰি ন। এইটো ৰাস্তাৰে আপোনালোকে খৈৰাবাৰী যাব পাৰিব। খৈৰাবাৰী টংলা ইপিনে আপোনাৰ খৈৰাবাৰী টংলা যাব পাৰিব। এইটো ৰাস্তাৰে আপোনালোকে যাব পাৰিব বুঢ়া আন্ধেৰিঘাট বুঢ়া বুলি ইপিনে যাব পাৰিব। কালেকশ্যন কৰিছে মানে এইখিনি চিনাৰীটো মজা লাগিছে না, এইখিনি ভাল লাগছে। এইখিনি মজা লাগিছে দেই। গাজল কি ধুনীয়া লাগছে। আমি এতিয়া আহি দুনি পালোহি। দুনি তাৰপিছত পাম খতৰা। এয়া দুনি চক। ইয়াতে কিবা অনুষ্ঠান চলি আছে, শোভাযাত্ৰা চলি আছে ইয়াত। চলি আছে ইয়াত মানে তাৰে অনুষ্ঠানত। আমি আহি খতৰা সত্ৰ পামেই আৰু খতৰা সত্ৰ আৰু অলপমান এয়া পালোহি খতৰা সত্ৰ। কিমান ধূলিয়ে ভাই। আজি 1 তাৰিখ, তাৰ কাৰণে খতৰা সত্ৰত চবে আশীৰ্বাদ ল'বলৈ আহিছে। এয়া খতৰা সত্ৰৰ পৰিৱেশ, খতৰা সত্ৰৰ পৰিৱেশ। আমাৰ মানে আলহী ঘৰত আহিলে পৰম্পৰা যে কিবা এটা নিব লাগে, সেইকাৰণে কিবা অলপ লৈ লওঁ। মিঠাই চিঠাই ল'লোঁ অলপ। আমি দোকানত সোমাইছোঁ দোকানত আহি লগৰ কেইজনকে লগে পালোঁ। আমি চকত মিঠাই কিনি থাকোঁতে লগ পালোঁ। সিহঁতে আমাক আগবাঢ়ি নিব আহিছিলে। সিহঁতে ভাগিনীহঁতক সেৱা কৰি কিনে আহি আছিল মানে। তেনে সময়তে আমি লগ পালোঁ আৰু এতিয়া আমাক লৈ গৈ আছে সিহঁতৰ ঘৰত। লাহেকে লাহেকে
লাহেকে লাহেকে লাহেকে পৰিৱেশটো ভালে লাগিছে আহি পাই গ'লো মানে লগৰ ঘৰ এই হেলমেটটো থৈ দিছে ঘৰৰ লগত কথা নাই মনটো ডাঙৰ হ'লে হ'ল মানে আমাৰ অসমীয়া মানুহৰ পৰম্পৰা আলহী হোৱাৰ পিছত চাহ আমি চাহ খাম এতিয়া আপোনালোকৰ চাই থাকক এই পৰা হ'লে কৈ আছা পিন্ধিলেও কাপোৰ কানি চবৰে টোপনি ধৰিছে চবে নাই ভাই কি কাটি দে তই অঁ সেইবিলাক চাফা কৰাটো ভাল ইও কলা কৰিছে নেকি মুখখন কিয় মুখ কলা কৰিছে আকৌ তই নেমু আছে না আম আছে দি কাপ হ'ব দে পিছে নাই যদি